দেহৰ ঘাম মাটিত পেলোৱা কৃষক আৰু গোপালকৰ স্বাৰ্থত আজি ৰাজপথলৈ ওলাই আহি তৃণমূল কংগ্ৰেছৰ ধেমাজি জিলাৰ নেতা কৰ্মী সমৰ্থকৰ প্ৰতিবাদী কাৰ্যসূচী উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা। গোপালক আৰু কৃষকৰ গৰু পশুধন বিক্ৰীত বাধা হৈ পৰা অসম চৰকাৰৰ গো সুৰক্ষা আইন 2021 সংশোধন কৰাৰ দাবীত কৃষক গোপালক আৰু তৃণমূল কংগ্ৰেছৰ ধেমাজি জিলাৰ নেতাকৰ্মীসকলে ধেমাজি নগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক আৰু গোপালকৰ গৰু বিক্ৰীৰ সকলো বাধা আঁতৰোৱাৰ দাবী জনাই কৃষক আৰু গোপালকসকলে গোহালিৰ পৰা গৰু উলিয়াই আনি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে। গো সুৰক্ষা আইন 2021 সংশোধনৰ দাবীত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে ধেমাজি নগৰস্থিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন যোগদান আৰু কৰ্মী সভা। জানিব পৰা মতে উক্ত সভাত ধেমাজি জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰে। ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ উপৰিও ধেমাজি জিলাৰ তৃণমূল কংগ্ৰেছৰ নেতৃত্বই জানিবলৈ দিয়ে আগন্তুক দিনত সমগ্ৰ অসমতে টিএমচি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি অসমৰ কৃষক শ্ৰমিকৰ লগতে জনগণৰ স্বাৰ্থত কাম কৰি যাব। 14 বছৰৰ তলৰ কোনো গৰু বিক্ৰী কৰিব পৰা নাযাব। 14 বছৰৰ তলৰ কোনো গৰু বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ ফলত আমাৰ দৰিদ্ৰ কৃষক ৰাইজে এই গৰু বিক্ৰী কৰিব পৰা নাই। আমাৰ গাঁৱত এটা প্ৰবাদ আছে যে গৰুক পশুধন বুলি গণ্য কৰা হয় আৰু চৰকাৰেও কয় গৰুক পশুধন যদি হয়েই তেতিয়াহ'লে এই পশুৰ পৰা আজি আমি ধন আহৰণ কৰিব পৰা আৰু আমাৰ অসমীয়া পৰম্পৰা আমাৰ বিহু গীততো কোৱা হয় যে হালৰে বেচিম কজলা দমৰা গোহালিৰ বেচিম গাই। গতিকে এই গৰু বিক্ৰী কৰাটো আমাৰ জাতীয় পৰম্পৰা। আমাৰ গাঁৱত প্ৰত্যেক মানুহৰ ঘৰত যদি বিপদ হয়, ল'ৰা ছোৱালীৰ বেমাৰ হ'ল, স্কুলত কলেজত ফিজ দিব লাগে, ছোৱালী পুষ্পিতা হ'ল ইত্যাদি বিভিন্ন ধৰণৰ ঘৰৰ দৈনন্দিন যিবিলাক বিপদ, এই বিপদ আমাৰ কৃষক ৰাইজে এই গোহালিৰ গৰুটো বিক্ৰী কৰিয়ে সেই পইচাৰে সেই বিপদৰ জোৰা মাৰে। কিন্তু আজি এই যে আইনখন কৰি দিলে, আইনৰ ফলত আমাৰ কৃষকে গৰু বিক্ৰী কৰিব নোৱাৰা হ'ল আৰু 14 বছৰলৈ এটা গৰু গোহালিৰ এজাক গৰু দানা খুৱাই লালন পালন কৰাটো আমাৰ দুখীয়া কৃষকৰ কাৰণে অতি কষ্টকৰ। সেইকাৰণে আমি গভৰ্ণৰ মহোদয়লৈ ধেমাজি জিলাৰ উপায়ুক্তৰ যোগেদি আমাৰ প্ৰত্যেক জিলাত এই কাৰ্যসূচী হ'ব। আজি প্ৰথম আমি ধেমাজি জিলাত তৃণমূল কংগ্ৰেছে আৰম্ভ কৰিছোঁ আৰু আমি ধেমাজি জিলাৰ উপায়ুক্তৰ যোগেদি গভৰ্ণৰক এই কথাখিনি দৃষ্টিগোচৰ কৰি এই আইনখন সংশোধন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।